নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকমেণ্ট চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকক দুটা পোষ্টৰ বিষয়ে ক'ব ওলাইছোঁ, য'ত কেইটামান গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছে। ইয়াৰ কোৱালিফিকেশ্যন ক্লাছ 8ৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকে গ্ৰেজুৱেটলৈকে এপ্লাই কৰিব পাৰিব। চ' ইয়াতে কি পোষ্ট আছে আৰু আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব, গোটেইবোৰ পোষ্টৰ বিষয়ে ডিটেইলছত ক'ম মই। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। টেবলক আৰু দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ ফাৰ্ষ্ট ভেকেঞ্চিটো আহিছে গুৱাহাটী কলেজ ৰিক্ৰুটমেণ্ট 2024 বিষয়ে, য'ত আপোনাৰ এছিষ্টেণ্ট প্ৰফেচাৰ আৰু আদাৰ পোষ্ট আছে। আৰু পোষ্টটো আহিছে গুৱাহাটী কলেজৰ ফালৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 15 days লৈকে। আৰু ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে, য'ত নম্বৰ পোষ্ট 4টা আছে। আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। হিন্দীৰ কাৰণে এটা SC কাষ্টৰ, মেথামেটিক্সৰ কাৰণে এটা জেনেৰেলৰ, আৰু কেমিষ্ট্ৰিৰ কাৰণে এটা জেনেৰেলৰ, আৰু জিঅ'গ্ৰাফিৰ কাৰণে এটা SCৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড selection will be as per Assam government guidelines। আপোনালোকে এইটো নাম্বাৰ আৰু অফিচিয়েল নটিফিকেশ্যনটো চালে ভালকে গম পাব। আৰু আপোনালোকে যদি ছাৰ্ভিচত আছে অলৰেডি, তেনেহ'লে আপোনালোকে প্ৰপাৰ চেনেলৰ থ্ৰুত এপ্লাই কৰিব লাগিব। আৰু PRC ইয়াতে দিয়া আছে। আপোনালোকৰ অসমৰ পাৰ্মানেণ্ট ৰেজিডেন্ট চাৰ্টিফিকেট মানে PRC খন থাকিব লাগিব, আৰু লগতে আপোনালোকৰ লোকেল লেংগুৱেজ জানিব লাগিব। তাৰপিছত ছেকেণ্ড নম্বৰ পোষ্ট হ'ল জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে, য'ত গ্ৰেড 3 পোষ্ট আছে। আৰু নম্বৰ পোষ্ট ইয়াতে 3টা পোষ্ট আছে, জেনেৰেলৰ কাৰণে 2টা আৰু OBC MOBCৰ কাৰণে এটা। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ চাইন্স অথবা কমাৰ্চ ষ্ট্ৰীম লৈ যিকোনো ৰেকগনাইজ কলেজ অথবা ইনষ্টিটিউশ্যন এফিলিয়েটেড ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ইয়াতে দিয়া আছে। আপোনালোকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি জানিব লাগিব, আৰু লগতে 3 months ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰত। তাৰপিছত 3 নম্বৰ পোষ্ট হ'ল গ্ৰেড 4ৰ কাৰণে, য'ত নম্বৰ পোষ্ট 2টা আছে, STPৰ কাৰণে এটা আৰু OBC MOBCৰ কাৰণে এটা। আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। আপোনালোকে মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব। আৰু এপ্লাই প্ৰচেছ ইয়াতে দিয়া আছে। আপোনালোকে এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম এটা ফিল আপ কৰি ছাবমিট কৰিব লাগিব, যিহেতু প্ৰেছক্ৰাইব ফৰ্মেটত DHC আছাম এণ্ড কলেজ এইটো ৱেবছাইটত পাব, অথবা আপোনালোকে আমাৰ ডিছক্ৰিপশ্যন বক্সতো পাব। আপোনালোকে তাতে ক্লিক কৰি ফৰ্মখন প্ৰিণ্ট কৰি ফিল আপ কৰি দিব পাৰে। আৰু লগতে আপোনালোকৰ কমপ্লিট বায়'ডাটা, মোবাইল নম্বৰ আৰু ইমেইল ID, আৰু লগতে চেল্ফ এটেষ্টেড কপিজ, গোটেইবোৰ আপোনালোকৰ যি ডকুমেণ্টছ আছে গোটেইবোৰ HSLCৰ পৰা ষ্টাৰ্ট কৰি গোটেইবোৰ ডকুমেণ্টছ দিব লাগিব। আৰু লগতে আপোনালোকৰ ডিমাণ্ড ড্ৰাফ্ট এটা দিব লাগিব, যিটো 1500ৰ নন ৰিফাণ্ডেবল হয়। সেইটো আপোনালোকে প্ৰিন্সিপাল অফ গুৱাহাটী কলেজ ইয়াতে পেমেন্ট কৰিব লাগিব। SBI নিউ গুৱাহাটী ব্ৰাঞ্চ আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব ফলোইং এড্ৰেছত 15 দিনৰ ভিতৰত। ডেট অফ পাব্লিকেশ্যন ইয়াতে দিয়া আছে 13 তাৰিখ 6 মাহ 2024 পৰা ডেট অফ পাব্লিকেশ্যন হৈছে। চ' আপোনালোকে ইয়াৰ 15 days ভিতৰত পেমেন্টটো কৰি দিব। আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ কাৰণে আপোনালোকে ইয়াতো এপ্লিকেশ্যন ষ্টেণ্ডাৰ্ড ফৰ্ম এখন পাব, যিটো আছাম গেজেট পাৰ্ট 9। আপোনালোকে এইটো ডিছক্ৰিপশ্যন বক্সত পাব। আপোনালোকে তাতে ক্লিক কৰি ফৰ্মখন প্ৰিণ্ট কৰি ফিল আপ কৰি ছাবমিটটো কৰি দিব। আপোনালোকৰ গোটেইবোৰ ডকুমেণ্টছ যি আছে, আৰু লগতে ডিমাণ্ড ড্ৰাফ্ট এটা পেমেন্ট কৰিব লাগিব 500 rupees-ৰ গ্ৰেড 3ৰ কাৰণে, আৰু 300 rupees-ৰ গ্ৰেড 4ৰ কাৰণে, যিটো আপোনালোকে প্ৰিন্সিপালক ফেভাৰ কৰিব গুৱাহাটী কলেজ পেয়েবল। আপোনালোকে ইয়াতো SBI নিউ গুৱাহাটী ব্ৰাঞ্চত পেমেন্ট কৰিব লাগিব 15 দিনৰ ভিতৰত ডেট অফ পাব্লিকেশ্যনৰ। আৰু এড্ৰেছটো ইয়াতে দিয়া আছে, প্ৰিন্সিপাল গুৱাহাটী কলেজ, বামুণী ময়দান, গুৱাহাটী, অসম। ইয়াতে পিনক'ড দিয়া আছে। তাৰপিছত ছেকেণ্ড ভেকেঞ্চিটো আহিছে ওমেন্স কলেজ তিনচুকীয়া ৰিক্ৰুটমেণ্ট 2024 বিষয়ে ক'ব ওলাইছো। পোষ্টটো আহিছে ওমেন্স কলেজ তিনচুকীয়াৰ ফালৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হ'ল 15 days লৈকে। ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে, য'ত নম্বৰ পোষ্ট এটা আছে। আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। হিষ্ট্ৰীৰ কাৰণে এটা ছাবজেক্ট, OBC MOBCৰ কাৰণে। আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে এজ পাৰ গভৰ্ণমেণ্ট অফিচ মেমৰেণ্ডাম নম্বৰ ইয়াতে দিয়া আছে। আপোনালোকে মিনিমাম 50% মাৰ্কছ লৈ মাষ্টাৰ ডিগ্ৰী লেভেল কনচাৰ্ণ ছাবজেক্ট থাকিব লাগিব। লগতে ৰিলেক্সেশ্যন পাব 5%-ৰ যদি আপোনালোকে SC ST অথবা PWD কেণ্ডিডেটছ হয়, আৰু 5% ৰিলেক্সেশ্যন পাব যদি আপোনালোকে PhD হোল্ডাৰ্ছ হয়, আৰু আপোনালোকে মাষ্টাৰ্ছ ডিগ্ৰী কৰিছে প্ৰায়ৰ টু 19 September 1991। আৰু আপোনালোকৰ এপ্লিকেশ্যন ছাবমিটৰ লাষ্ট ডেটৰ ভিতৰত কোৱালিফিকেশ্যন থকা লাগিব। আৰু আপোনালোকে যদি এলিজিবিলিটি থাকে MPhil PhD 7 পেপাৰ্ছ পাব্লিকেশ্যন, তেনেহ'লে আপোনালোকে ছাবমিট কৰিব লাগিব ইণ্টাৰভিউ ডেটৰ দিনা, এণ্ড ন' বিয়ণ্ড। আৰু এজ লিমিট ইয়াতে দিয়া আছে। আপোনালোকৰ এজ 38 years-ৰ ভিতৰত হ'ব লাগিব 1/1/2024-ৰ ভিতৰত। লগতে ৰিলেক্সেশ্যন পাব 5 years-ৰ SC ST অথবা PWD কেণ্ডিডেটছ হ'লে, আৰু 3 years-ৰ পাব OBC MOBC কেণ্ডিডেটছ, আৰু 10 years-ৰ পাব PWD কেণ্ডিডেটছ হ'লে। তাৰপিছত 2 নম্বৰ পোষ্টটো হ'ল গ্ৰেড 3ৰ কাৰণে, য'ত নম্বৰ পোষ্ট
তিনিটা আছে আৰু পোষ্ট ৱাইজ ভেকেন্সি ইয়াতে দিয়া আছে লাইব্ৰেৰী এছিষ্টেণ্ট ইউআৰৰ কাৰণে এটা পোষ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে দুটা পোষ্ট ইউআৰৰ কাৰণে এটা আৰু ওবিসি এমওবিসিৰ কাৰণে এটা আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে আপোনালোকে গ্ৰেজুৱেট পাছ আউট হ'ব লাগিব আৰ্টছ সায়েন্স অথবা কমাৰ্চ ষ্ট্ৰীম লৈ আৰু লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব তাৰপিছত 3 নম্বৰ পোষ্ট হ'ল গ্ৰেড 4 কাৰণে য'ত নম্বৰ পোষ্ট দুটা আছে আৰু পোষ্ট ৱাইজ ভেকেন্সি ইয়াতে দিয়া আছে গ্ৰেড 4 ইউআৰৰ কাৰণে এটা পোষ্ট আৰু লেবৰেটৰী বিআৰৰ কাৰণে এটা পোষ্ট এছচিৰ কাৰণে আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে আপোনালোকে মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব আৰু এজ লিমিট ইয়াতে দিয়া আছে আপোনালোকৰ এজ 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 1/1/2024 আৰু লগতে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব যদি আপোনালোকে এছচি এছটি অথবা পিডব্লিউডি কেণ্ডিডেটছ হয় আৰু লগতে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব ওবিসি এমওবিসি কেণ্ডিডেটছ হলে আৰু 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব পিডব্লিউডি অথবা EXSM কেণ্ডিডেটছ হলে আৰু এপ্লাই প্ৰচেছটো ইয়াতে দিয়া আছে এছিষ্টেণ্ট প্ৰফেছৰৰ কাৰণে আপোনালোকৰ প্ৰেছক্ৰাইব ফৰ্মেটত এপ্লিকেশ্যন ফৰ্ম সাবমিট কৰিব লাগিব যেটো আপোনালোকে ডিএসি আসাম এটো ওয়েবসাইটত পাব অথবা আপোনালোকে আমাক ডেসক্ৰিপচন বক্সত চাব পাৰে তাতো মই লিংকটো দি দিম আপোনালোকে তাতে ক্লিক কৰি ফৰ্মখন প্ৰিন্ট কৰি ফিল আপ কৰি সাবমিট কৰিব আপোনালোকৰ কমপ্লিট বায়োডাটা ইনক্লুডিং কন্টাক্ট নম্বৰ আৰু ইমেইল আইডি আৰু লগতে সেলফ এটেস্টেড কপিজ গোটেইবোৰ ডকুমেন্টস যি আছে HSLC ষ্টেণ্ডাৰ্ডৰ পৰা গোটেইবোৰ ডকুমেন্টস সাবমিট কৰিব লাগিব আৰু লগতে আপোনালোকৰ ডিমান্ড ড্ৰাফট এটা পেমেন্ট কৰিব লাগিব 1500 যেটো আপোনালোকৰ নন ৰিফান্ডেবল হয় এটো আপোনালোকৰ ওমেন্স কলেজ তিনচুকীয়া পেমেন্ট কৰিব লাগিব এটো এড্ৰেছত 15 ডেজৰ ভিতৰত ডেট অফ পাব্লিকেশনৰ পেমেন্টটো কৰিব লাগিব ডেট অফ পাব্লিকেশন ইয়াতে দিয়া আছে 11/6/2024 আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4 কাৰণে দিয়া আছে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এখন যেটো আসাম গেজেট পাৰ্ট 9 এটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাব এই ফৰ্মখন লগতে গোটেইবোৰ ডকুমেন্টস যি আছে আৰু লগতে ডিমান্ড ড্ৰাফট এটা 500 rupees যদি আপোনালোকে গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰে আৰু 300 rupees যদি আপোনালোকে গ্ৰেড 4 পোষ্টৰ কাৰণে এপ্লাই কৰে এটো আপোনালোকে ওমেন্স কলেজ তিনচুকীয়া ফেব্ৰুৱাৰীত পেমেন্ট কৰিব লাগিব 15 ডেজৰ ভিতৰত ডেট অফ পাব্লিকেশনৰ আৰু এড্ৰেছটো ইয়াতে দিয়া আছে প্ৰিন্সিপাল ওমেন কলেজ তিনচুকীয়া পিন কোড ইয়াতে দিয়া আছে আপোনালোকে এইটো এড্ৰেছত পঠাই দিব সো বন্ধুসকল ভিডিওটো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ